নমস্কাৰ, মোৰ নাম বেনু সূত্ৰধৰ। আমি অসম গ্ৰামীণ জীৱিকা অভিযানৰ মই এগৰাকী সদস্য আৰু আমাৰ গোটৰ নাম হৈছে আলাইশ্ৰী আত্মসহায়ক গোটত মই SRL মত সোমাই কেনে বা গোট খুলি কেনে মই ইয়াৰ পৰা পইচা কিবা কৰি কেনে মানে লোনত লৈ কেনে মই ধৰি লওঁ এতিয়া মাছৰুম কৰি আছোঁ। মাছৰুমৰ আৰু ব্লকৰ থ্ৰু দিয়া এখন গাড়ীও মানে কিবা কৰিছে আৰু বেটাৰী গাড়ী ধুনীয়াকৈ এতিয়া চলি আছোঁ। মই লোনো লৈছিলোঁ 50,000টো 50,000 লৈ কেনে ধৰি লওঁ আমি চবখিনি কিবা কৰিলোঁ। ধুনীয়াকৈ টেইলাৰিঙো খুলিছোঁ, টেইলাৰিঙৰ কাম কৰোঁ ধুনীয়াকৈ। এনেকৈ ঘৰ আগতে একো নাছিল বাৰু, এতিয়া ধুনীয়াকৈ ঘৰখন চলাব পাৰিছোঁ বা ল'ৰা ছোৱালীক মই ধুনীয়াকৈ নিজৰ কিবা দি মানে ইনকামো দি মই চলাব পাৰিছোঁ, ধুনীয়াকৈ চলাই আছোঁ। বিশেষকৈ মই মাছৰুম এতিয়া খেতি কৰি আছোঁ। মাছৰুমখিনি উৎপাদন হৈ আছে, ধুনীয়াকৈ উৎপাদন হৈ আছে আৰু যিখিনি মই বজাৰত বিক্ৰী কৰোঁ 10 কিলো 15 কিলো এনেকৈ সদায় বিক্ৰী কৰোঁ মই। আৰু সেই বিক্ৰী কৰি পইচাখিনি মই ধুনীয়াকৈ কিস্তি মাৰিও আছোঁ। মাছৰুম খেতি কৰি বা চবেই কৰক, আহক, চবেই ওলাই আহক, মহিলাসকল যেনে ঘৰত বহি থাকিব নালাগে আৰু মই ধুনীয়াকৈ সংসাৰখন চলাই আছোঁ। ধৰি লওঁ এতিয়া মই মাছৰুম খেতি কৰি কেনে বা ইমান যে কিবা পাই সেইখিনি মই বহুতখিনিয়ে সুখী হৈছোঁ। আজি 30-40 হাজাৰ মই মাহত ইনকাম কৰি আছোঁ।